আসসালামু আলাইকুম মোৰ নতুন ভিডিঅ'ত সকলোৰে ওয়েলকাম মই শৰ্টছ এটা দিছিলো মাৰ লগত চ্যালেঞ্জ ভিডিঅ' কৰাৰ লগত আৰু সবেই কমেন্ট দিছে চ্যালেঞ্জ ভিডিঅ' লাগে নাজানো আৰু আপোনালোকে মোৰ সাবস্ক্ৰাইবাৰ নে মাৰ সাবস্ক্ৰাইবাৰ সবে মাৰ পেলে কথা কৈ মোৰ পেলেও ক'ব লাগে এতিয়া দিনটো মোক কাম কৰাব তো মায়ে মোক ৰাতিপুৱাৰ পৰা কৈ আছে চাহিন ভিডিঅ'টো ষ্টাৰ্ট কৰ তো কাম কৰিবৰ কাৰণে আছে নহয় সো এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছো বলক আৰু चैलेंज करबा তুমি পাগলা হৈ যাবা আৰু চ্যালেঞ্জ ৰাতিপুৱাৰ পৰা চ্যালেঞ্জ শাহিন কি চ্যালেঞ্জ একসেপ্ট কৰিবি কৰিবতো মন নাই কিন্তু এটা কি কম কমেন্ট বিলাক সবে তোমাৰ ফেলে মা মোৰ ফেলে কোনো এটা কমেন্ট নাই দিয়ে নেলাগে বুলি সবটো মোৰ ফেলে মই জানো নাই এতিয়া যাছো না পানী এগিলাছ পানীটো আনি দিম বাৰু পানী চানি আনি দিয়ে এইবিলাক ডাঙৰ কিছু বেছি ষ্টাৰ্ট হৈছে এতিয়া বেছি দেই মই বেছি নকৰিবা না মই কৰিছো কিন্তু মই কেনসেল কৰি চ্যালেঞ্জ হাৰিলেও হাৰিম মই আজি দুপৰীয়া ভাত আৰু আন্দা কণী আন্দা তৰকাৰী বনাম ভাতটো বাৰু মই হেৰিয়াক কম সমীৰণক বনাব আৰু আন্দা আৰু কণী তৰকাৰী অ মা কি কৈ আছে খানা মই বনাম তুমি বনোৱা বনালে ভাল লাগে খাই বনাবি বা গাইজ মোৰ ফাইদা উঠাই আছে ইয়াত খানা বনাব দিছে মোৰ ফাইদা উঠাই আছে মাই মজা উঠাইছা না বা হাঁহিছা এনেকে কোৱাতকে তই যি এনেকে উঠি পানী আনিব যদি তাতকে মই গৈ পাকঘৰত খাই আহিম কিন্তু আজি উঠি যাব লগা হৈছে মা ওপৰত আছে গাই চাওঁগে কি কৰি আছে নো মোৰ মাথা চুইয়ে কি মাতিম বুলি কিয় তোক মাতিম বুলি ভাবিছিলোঁ বিছনা পাৰিবৰ কাৰণে বিছনাটো পাৰি দে মই আহাই নাইকিয়া বুলি ভাবা আহিলি পাৰ বিছনাটো পাৰ অ মা তই এনেকে নকৰো চকৰো ক'ব নোৱাৰিবি নহয় চাহিন হ'ব মা পাৰি আছো পিছত নাই এতিয়াই পাৰ পাৰি দিম মই ইয়াছ কৈছো তো মই ইয়াছ কৈছো মই কৰি দিম কিন্তু পাৰ এতিয়াই পাৰ তই যে ইয়াছ কৈছিলো তুমি মানে এইবিলাক আইডিয়া ক'ত পোৱা চ্যালেঞ্জ ভিডিঅ' আইডিয়া তুমি ক'ত পোৱা মোক সেইটো লাগে মোবাইল ইউটিউব চাইছে চাইছা মানে ন ক'ৰবাত ভিডিঅ' কাৰ ভিডিঅ' চাইছিলা বহুতৰ চাওঁ সেইটো চেনেলটো গৈ মই তোমাৰ ইউটিউব ভিডিঅ' তোমাৰ ফোনত ব্লক কৰি দিম মই আকৌ ইউটিউব চেলেঞ্জিং ভিডিঅ' বুলি আনি ল'ম চাবুৰ লগত কৰিব মই নোৱাৰো চাব নোৱাৰে বেমাৰ আজিকালি বেমাৰ বুলি বাচি যায় মা তুমি ডাঙৰ ছোৱালী ন তই কি হ'ল ডাঙৰ ছোৱালী গ'ল চেলেঞ্জ কমপ্লিটেড গাইজ এয়া মই বিছনা পাৰি দিলোঁ ইছ তুমি এটা বালিচটো চিধা কৰিছা এয়া বিছনা মই পাৰি দিলোঁ এটা চেলেঞ্জ কমপ্লিট মই যাওঁ তলত বাই বাই কি ৰ ওপৰত চাচোন কাপোৰ আছে নেকি অ মা মই আৰু ওপৰত নাযাওঁ প্লিজ পাৰিবি যা বৰষুণ দিব বৰষুণ দিব নাই দিয়া বৰষুণ ৰ'দ ওলাই আছে ক'ত বৰষুণ ক'ত আছে ৰ'দ দি আছে এবাৰ চাই বৰষুণৰ বতৰটো বেয়া শুকান কাপোৰখিনি আছে যদি লৈ আৰু নাই যদিতো এনেই চাই এনে চাবৰ কাৰণে তুমি আকৌ মোক ওপৰত উঠাবা তই চাবৰ কাৰণেতো উঠাইছো কাপোৰে নাইকিয়া মোক এনেই পঠাইছে অ মা ওপৰত যে কাপোৰে নাই তুমি মোক এনে ক'ত গৈছা ৰ'বা ক'ত গ'লা ৰ'বা কি প্ৰব্লেম কি মানে তোমাৰ মোক কৈছা কাপোৰ চাব পঠাইছো ওপৰত কাপোৰে নাইকিয়া গাইছে নি কুছ ভি পইচাকেইটা থৈ দে মাহীক দিব লাগিব হাঁহি চৈতানী হাঁহি গাইজ মই গা ধুই পেলাই আহিলোঁ এতিয়া জাষ্ট গা ধুই আহিছোঁ আৰু মই লিপষ্টিক এটা অৰ্ডাৰ দিছিলোঁ সেইটো আহি গ'ল কাৰণে মই লগাই ল'লোঁ স্কিন কেয়াৰ কৰাই নাইকিয়া মই স্কিন কেয়াৰ কৰি দিব দিয়া মা কাম নিদিবা প্লিজ তুমি যিটো টাইপত চিঞৰি অহা মোক লাগি কাম দিব আহি আছা চিকেন নবনা কিহৰ কাৰণে চিকেন আন্দা বনাব নালাগে চিকেন আনিছে সেয়া বনালে মই স্কিন কেয়াৰটো কৰি লওঁ হ'ব
য়েছটোতো ক'বই লাগিব গাইজ, মোৰ ওচৰত একো অপশ্যন নাইকিয়া। চ' স্কিন কেয়াৰটো কৰি লওঁ গাইজ। স্কিন কেয়াৰ কৰি হৈ গ'ল, এতিয়া যাওঁ কাম কৰোঁ। ব'লক। মায়ে ফাৰ্ষ্টতে মোক ক'লে আণ্ডা বনাবৰ কাৰণে, তাৰপিছত ক'লে কি আণ্ডা কেঞ্চেল, চিকেন বনা। চ' এতিয়া মই চিকেন বনাওঁ, পিঁয়াজখিনি কাটি লওঁ, পিঁয়াজ যি য'ত লাগে। মায়ে আলু দি বনাব দিছে নে কি সেইটো মই সুধিব পাহৰি গ'লোঁ, সেইটো যাওঁ সুধি আহোঁ আৰু তাৰপিছত পিঁয়াজ কাটি আপোনালোকক দেখাই আছোঁ। এইফালে চিকেনখিনি ধুই ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ, কেৰাহী বহাই দিছোঁ, এতিয়া তৰকাৰীখিনি বনাই লওঁ। ইছ আহি গ'ল, একদম গা পা ধুই মেলি ৰেডি হৈ। এতিয়ালৈকে পিঁয়াজে ভাজি আছোঁ। ইয়াত দিবা পিঁয়াজ লগা নহওঁতে দি দিছোঁ। অঁ এইখিনি আমি ভাজি দিওঁ। ন' কমত দিয়ক। তাৰপিছত হেৰি হ'লে বনাই হৈ গ'লে যে সেইটোতো এটলিষ্ট খানাটো দিয়া মোৰ ওচৰত চেলেঞ্জ। এইফালে মই তৰকাৰীত মছলা চছলা দি দিলোঁ, ভুনি আছোঁ, অলমষ্ট ৰেডি হৈ যাব আৰু এতিয়া। তাৰপিছত মাহঁতৰ কাৰণে খানাটো ৰেডি কৰি দিওঁ আৰু অৰ্ডাৰটো দি গৈছে নহয়। সেয়া গাইজ, এইফালে মই খানা ৰেডি কৰোঁ। মা আৰু ভণ্টিৰ মা আৰু চাবিনৰ ওলোৱাই দিছোঁ, যাওঁ মাতি আনো মাহঁতক। মা খানা ৰেডি হ'ল, আহা আহক। তামোল বটা লৈ আহিব লাগিব নেকি? নালাগে, ঠিক আছে আহক আহক আহক, খাই লওক। খুৱাই দিব লাগিব নেকি? নালাগে, ঠিক আছে আহক। Sit down, please. মোকো কৈ দে, have a seat. ফেন লাগিব? ফেন লাগে, ঠিক আছে। AC? গাইজ আমি ফুৰিব গৈছিলোঁ, আহিয়ে বাচন ধুবলৈ চাহিনক লগাইছোঁ, কাপোৰ খুলিবও দিয়া নাই। কেনেকৈ লাগিছে চাহিন? ফাল্টু লাগিছে, একদম ফাল্টু। ৰাতি হৈ গৈছে, তেতিয়া মোক এৰা নাইকিয়া। অঁ ফুৰিব গৈছোঁ, আমি ভাগৰ লাগিছে আহি পেলাই। 24 hours কাক কয়? চেলেঞ্জ আজিকালি খতম, কালি ৰাতিপুৱা কৈ start হ'ব। আজি এতিয়ালৈকে হোৱা নাই, ডিনাৰ কৰালৈকে। অঁ ডিনাৰলৈকে হ'ব, তাৰপিছত আকৌ ৰাতিপুৱা ষ্টাৰ্ট। তুমি কিবা পুৰাণা কিবা হেৰি দুশ্মনী ওলাই আছা এইটো চেলেঞ্জতে? অঁ তইহে একচেপ্ট কৰিছ, অঁ হ'ব বুলি কৈছ। মইতো চেলেঞ্জৰ নাম লোৱা নাছিলোঁ, তুমি নিজে কৈছা বা। মই কৈছোঁ, কিন্তু তই অঁ বুলি কৈছ ন। মই বুলি কৈছোঁ, ওৱান এণ্ড অনলি মোৰ ছাবস্ক্ৰাইবাৰ্ছৰ কাৰণে, চবে কমেণ্ট দিছে কাৰণে। হ'ব অঁ মাৰৰ কাৰণে নকৰ ন। যা বেগটো ধুনীয়াকৈ একদম লকাৰত ভৰাই চাবি মাৰি আকৌ আহি যাবি হা। বাই বাই, যা। কিয়? পিঁয়াজ অলপ কাটিবি, কিহৰ কাৰণে? তৰকাৰী বনাম। আহ জলদি আহ। তুমি কাটি লোৱা। তই আকৌ মই আগলৈ মই ভিডিঅ' কিহত দিছিলোঁ? বহুত টৰ্চাৰ কৰি আছো। ओ बहन को अच्छे से खाना बनाना, ठीक है? নিজে আৰাম কৰি কৰি পেলাই মোক কিয় কাটিব লাগে মা? তৰকাৰী বনাম। ইমান গাল অঁ মা, মোৰ চকু পানী ওলাই, তুমি জানা। হ'ব কাট আস্তে আস্তে কাট। কোনটো কুকুৰে মোক কামুৰিছিলে, মই চেলেঞ্জটো একচেপ্ট কৰিলোঁ। কোনটো কুকুৰে কামুৰিছিলে মোক বুজি পোৱা নাইকিয়া। পিঁয়াজ কাটি দিলোঁ। মা তুমি পিচটো কৰি ল'বা হা। কি কিয়? পিচটো কৰি ল'বা, মই ইয়াক হেৰি কৰি দিছোঁ, তুমি পিচটো কৰি দিয়া হা। না তই কৰ। তুমি ইমান অৰ্ডাৰ দি আছা। দিমে
বা চেলেঞ্জটো 24 আৱাৰ খতম হ'লে তাৰপিছত মই বাদলা ল'ম মই কাটিছা এই দুটা কাটিছোঁ খালি এইখিনি তই কাটিবি এইকেইটা কাট মিহি মিহিকৈ কাটিবি হা মই মিহি কাটিব নাপাব যেনেকৈ কাটিব মই তেনেকৈ কাটিম প্ৰব্লেম আছে ইউ কেন ডু ইট বাই ইয়াৰছেল্ফ আই এম সৰি মিহি মিহি কাট হৈ গ'ল গাইছ মই পিঁয়াজ কাটিছিলোঁ পিঁয়াজ কাটিলোঁ হৈ গ'ল মই যাওঁ বাই বাতিটো সোমাই দে এইটো কৰি দিব লাগিব মানে তই ইমান চিৰ চিৰ কিয় কাহিনী কাম এটা কৰিব পালে মই কাম কৰিব বেয়া পাওঁ বা কি কৰিছা বাচন আনিছোঁ কাম কৰি ভাল নাপাওঁ সেই তাত মুখত ভৰাই দিবি মই যাওঁ যা খেদাই আছা মই কামো কৰি দিছোঁ তুমি খেদাই কামৰ মানুহ নহয় যা মই কামৰ মানুহ নহয় 10 বাৰকৈ এটা কাম কৰাব লাগে বা মা হ'ব বহুত নাইনচাফি গাইছ বহুত নাইনচাফি মাৰ নিচিনা নাইনচাফি মানুহ নাইকিয়া বহুত নাইনচাফি মানুহ হয় মোক জাষ্টিছ লাগে যা ক'ত মায়ে কৈছে যা ক'ৰ্টত যা এক্সকিউজ মি মোৰ হাত ধুব লাগে ইউ ন' মাই হেণ্ডছ আৰ স্মেল আলু নেকাটিবি আলু So guys, my 24 hours complete হৈ গ'ল মই চেলেঞ্জত পাছ হ'লো নে যেনে তেনে পাছ হৈছে যেনে একো এটা যোনটো কাম দিছে মই সেইটো কামেই কৰিছোঁ তুমি যেনে তেনে পাছ হৈছোঁ বুলি কৈছা আমাৰ এতিয়া ৰাতিপুৱা উঠি একো নকৰিলি যে ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কেতিয়া কৰিছিলোঁ ব্ৰেকফাষ্ট কৰাৰ পিছত এতিয়া ব্ৰেকফাষ্ট কৰি হৈ গ'লতো ভিডিঅ' এণ্ড 24 হৈ গ'ল বহুত কষ্টত কৰিলে আৰু টানি টুনি মানে মই টানি লৈ যোৱা নিচিনা হৈছে আৰু কামটোতো মই নিজে কৰিছোঁ তুমি কৈছা মই কৰিছোঁ হয়নে নহয় হা এতিয়া পাছ হৈছোঁ বুলি কোৱা হৈছোঁ ভালকৈ কোৱা থাৰ্ড ডিভিজন থাৰ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব থাৰ্ড ডিভিজন হ'ব ফাৰ্ষ্ট ডিভিজন কম ফাৰ্ষ্ট ডিভিজন নহয় মানে ঠিক তই আছে। ফূৰ্তিত কৰা নাই ন মই জবৰদস্তি কৰিছোঁ ছেকেণ্ড ডিভিজন ঠিক আছে এইখিনি নিদিওঁ কথা নাই ছেকেণ্ড এই ৰ মই ফাৰ্ষ্ট ডিভিজন কোৱা এইখিনি এডিট কৰি দিম মই নাই ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ডিভিজনত নাই মই পাছ বহুত মই চেঞ্জ বুলি নকৰোঁ তোক চেলেঞ্জ দিয়াৰ লগে লগে তই এনেকৈ উঠি যাব লাগে তই মা কিনো কাম দিয়া এনেকৈ উঠিছ ন তথাপি মই উঠিছোঁ কৰিছোঁ কাম মইতো না কোৱা নেকি সেইকাৰণে ফেইল কৰোৱা নাই ছেকেণ্ড ডিভিজন দিছোঁ চেলেঞ্জ ভিডিঅ' কমপ্লিট হৈ গ'ল বাছ এনাফ ইমানটোৱে কাফি আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আন এটা ভিডিঅ'ত আকৌ লগ পাম বাই